যদি সাকসেসফুল হ'ব বিচৰা 5টা বস্তু কেতিয়াও বেলেগৰ আগত ক'ব নালাগে। এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব, কুৱেশ্যন আহিব যে তই কিমান সাকসেসফুল, যে আমাক ইমান জ্ঞান দি আছা। আৰু হয়, সেইটো কুৱেশ্যন চবৰে মনত আহিব আৰু আহিব লাগেও, কাৰণ আমি চবকে জানিব লাগে যে মেইন কথা হ'ল সাকসেসফুল কোনটো। আজি যদি মোৰ কথা কওঁ যে মই 5 বছৰ আগত কি আছিলোঁ আৰু বৰ্তমান কি, মই নিজকে সাকসেসফুল বুলি ভাবোঁ। মোৰ ঘৰত থকা সাকসেসফুল নহ'ব পাৰে, কিন্তু 5 বছৰ আগত কি আছিল আৰু বৰ্তমান কি, আৰু নেক্সট 10 বছৰ মোৰ টাৰ্গেট কি আছে সাকসেসফুল হোৱাৰ কাৰণে, যিটো বস্তু মই প্লেনিং কৰি চলিব লাগিব বা কিছুমান বস্তু কৰিব নালাগে। আজি এই 5টা বস্তু, যিটো বস্তু মই কৈ আছোঁ যে কাৰো আগত ক'ব নালাগে, মোৰ ক্ষেত্ৰত মই যেতিয়া ভাবিলোঁ এই বস্তুখিনি মই ইমপ্লিমেণ্ট কৰিছিলোঁ নেকি মোৰ জীৱনত, তেতিয়া মই গম পালোঁ হয়, মই গম নোপোৱাকৈ হ'লেও এই বস্তুখিনি যেতিয়া মই কৰিব এৰিলোঁ, বেলেগৰ আগত ক'ব এৰিলোঁ, অজানিকে হ'লেও, তেতিয়াৰ পৰা মোৰ জীৱনটো সাকসেসফুলৰ পিনে বেছিকৈ গৈছে। সাকসেসফুলৰ কোনো এটা নিৰ্দিষ্ট টাৰ্গেট নাথাকে। আজি আম্বানীও নিজকে হয়তো নকয় কিজানি যে মই ইমান ডাঙৰ সাকসেসফুল, কাৰণ নিজকে যদি ভাবিলে হয় আজিতো পইচা ইনকাম নকৰাকৈ ঘৰতে বহি থাকিব পাৰিলে হয়। সাকসেসফুল সকলোৰে কাৰণে বেলেগ বেলেগ। কোনোবাৰ কাৰণে মাহত 20,000 টকাটো পোৱাটো সাকসেসফুল যদি আগতে 3,000 টকা পাই আছিল, আৰু কোনোবাৰ কাৰণে মাহত 100 কৰোৰ পোৱাটো সাকসেসফুল যদি আগতে 20 কৰোৰ পাই আছিলে। কথাটো তেনেকুৱা। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, পিছত যদি ভাল পায়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ষ্টাৰ্ট কৰোঁ। যে প্ৰথমটো হ'ল ইয়ৰ গ'ল, আমাৰ জীৱনৰ লক্ষ্য আৰু গ'ল। আমি কেতিয়াও নিজৰ জীৱনৰ গ'ল, লক্ষ্য বা টাৰ্গেটবিলাক যি থাকে বা প্লেনিং কেতিয়াও বেলেগৰ আগত ক'ব নালাগে, কাৰণ বেলেগৰ লগত কোৱাৰ লগে লগে কি হয়, তাৰ ওলোটা হৈ যায়। বহুতে বেলেগ ধৰণৰ জানে জ্ঞান দিব, ফকতীয়া এইটো কৰিব, বহুত বুজাব আহিব যে এইটো তোৰ কাৰণে ঠিক নহয়, এইটো তোৰ ফুল ডিচিশ্যন, এনেকুৱা নহয়, এনেকৈ কৰিলে তই বৰবাদ হ'বি। তো বহুত ধৰণৰ 100টামান মানুহৰ একেবাৰে জ্ঞান আহি আপোনাৰ মাথাত সোমাব। তাৰপিছত কি হ'ব, আপোনাৰ বস্তুটো যদি টাৰ্গেটটো ঠিকেই আছিল, গ'লটো, সিহঁতে গোটেইবিলাকে বৰবাদ কৰি দিব, আৰু কোনেও কাকো আজিৰ দিনত আগবাঢ়ি যাব নিদিয়ে। কিছুমান মানুহ থাকে, এটা দুটা এনেকুৱা মানুহ থাকে বিশ্বাসী, যোন সঁচাই মনৰ পৰা ভাল, আৰু আমি যদি ডিছকাছ কৰোঁ সিহঁতে আৰু ভাল দিব আদেশ পৰামৰ্শ, কিন্তু যদি আছে তেতিয়াহে ক'ব, আৰু সেইবিলাক মানুহ লাকি যদি সঁচাকৈ আছে। বাকী চব মানুহকে নিজৰ প্লেনিং, নিজৰ টাৰ্গেট বা কি কৰিব ওলাইছা সেইবিলাক যাতে কেতিয়াও নহয়। 2 নম্বৰতে নিজৰ পাৰ্চনেল লাইফ, নিজৰ ব্যক্তিগত জীৱনৰ কথা সকলোৰে আগত ক'ব নালাগে। কি হৈ আছে, দুখ সুখ কিবা কিবি, কাৰণ সকলোৱে শুনি কিনে সহানুভূতি অলপ বেলেগকৈ দিব, যে মই তোৰ লগত আছোঁ, এনেকুৱা হ'ব নালাগিছিল, তই বহুত ভাল, তোৰ লগত এনেকুৱা হৈছে। কিন্তু বিশ্বাস কৰিব, সেইবিলাক মানুহে বেলেগত যাই কিনে উল্টাকৈ ক'ব, আৰু ক'ব যে সি সেনেকুৱা ডিজাৰ্ভ কৰে, সি সেনেকুৱা হ'ব, সি সেনেকুৱা ফাল্টু মানুহ। তো গতিকে কি হয়, আপুনি যিবিলাক বস্তু ক'ব সেইবিলাক বস্তু বেলেগে দৰকাৰ কি আছে, আপোনাৰ ঘৰত চাউল নাই, সেইটো মানুহক কওক, যদি কোৱাৰ ফলত আপুনি তাৰ পৰা চাউল পায়, বাকী বেলেগক কৈ একো কাম নাই। এতিয়া 3 নম্বৰতে হ'ল নিজৰ গুণ নিজে কোৱা। আৰে তোমাৰ যদি কিবা এটা গুণ আছে, তুমি কিয় ক'ব লাগে? গুণ সেইটোৱে হ'ব যোনে বেলেগে ক'ব যে ই এনেকুৱা, ই অমুক, ই তমুক। তুমি যদি নিজৰ কৈয়ে কৈ থাকা যে মই তাক ইমান সহায় কৰিছোঁ, আজি মই যদি সহায় নকৰিলেও হয়, সি এনেকুৱা থাকিলে, সি সেনেকুৱা থাকিলে, আৰে ভাই তই যদি কৈছা কিয়? আৰু সি ধৰি না কৈছিল যে তই কৰ বুলি। ঠিক আছে, তই কৰিছা, ভাল কথা, কিন্তু কৈ থাকিলে কি হ'ব? যিমানে নিজৰ গুণ আমি নিজে বাছনি কিনে চবৰে আগতে কওঁ, সিমানে আমি সমাজত একদম তললৈকে যাই থাকোঁ। কোনো মানুহে আমাক আৰু ভাল নোপোৱা, আৰু কিবা লাগিলেও আমাৰ কাষত নাই বা সহায় ল'ব মন নকৰে। কিন্তু এইটোও এটা আনচাকচেছফুল হোৱাৰ কাৰণ মানুহ যদি আপোনাৰ লগত নাথাকে এই স্বভাৱৰ কাৰণে, আপুনি কিন্তু কেতিয়াবা ছাকচেছ হোৱাৰ পৰাও বিৰত হ'ব পাৰে। গতিকে নিজৰ গুণ নিজতে থাকক, যিখিনি আছে বেলেগে ক'ব দিয়ক, তেতিয়া চাব কিমান ভাল লাগে। 4 নম্বৰতে হ'ল গোপনীয়তা, আমাৰ যিটো চিক্ৰেট, সেইটো যিমান পাৰে কাৰো আগত শ্বেয়াৰ নকৰিব, কাৰো লগতে ডিছকাছ নকৰিব। কাৰণ এটা সময় এনেকুৱা আহে, আপুনি যাক নিজৰ বুলি ভাবি চবখিনি গোপনীয়তা বাৰু কৈ দিয়ে, কিন্তু সময়ত সেইজন মানুহৰ পৰাই ভয় লাগি থাকে যে যদি আপুনি তাৰ বিৰুদ্ধে কিবা এটা কৰিব লগা হয়, পিছলৈকে আপুনি কৰিব নোৱাৰা হয়, কাৰণ আপোনাৰ গোপনীয়তা চিক্ৰেটটো জানে। আৰু সদায় মনত এনেকৈ ভাৱ হৈ থাকে, সি কিজানি কাৰোবাক ক'বই। আপুনি যদি তাক ৰিকুৱেষ্ট কৰে বা তাইক ৰিকুৱেষ্ট কৰে যে মই কৈছোঁ কিন্তু কাৰো আগত নক'বা, সেইটো সেইখিনি টাইমত কৈ দিব, মই কাৰো আগত নকওঁ, তুমি বিশ্বাস ৰাখা। কিন্তু নোকোৱাকৈ জানো থাকিব পাৰিব আজিকালি মানুহে? আৰে কোৱাটোতো বেছিয়ে বিচাৰে। গতিকে জীৱনত যদি ছাকচেছফুল হ'ব লাগে আৰু পিছলৈকে যাতে একো প্ৰব্লেম নহয়, নিজৰ গোপনীয়তা, নিজৰ চিক্ৰেটটো সদায় নিজৰ লগতে ৰাখক। এক্সপেক্ট নিজৰ পত্নী হওক, কিবা বা স্বামী হওক, এইবিলাক পিছৰ কথা, কিন্তু যিমান পাৰে বেলেগৰ আগৰ পৰা এইবিলাক একদমেই লুকুৱাই থাকক, যাতে পিছত একেবাৰে প্ৰব্লেমত নপৰে। 5 নম্বৰ আৰু চবতকৈ ইম্পৰ্টেণ্ট হ'ল নিজৰ সম্পত্তি, আমাৰ ফাইনেন্স। আমি কিছুমান মানুহতো এনেকুৱা আছে, আজিকালি এনেকুৱা হৈ গৈছে যে মোৰ হাতত ইমান পইচা আছে, ইমান আছে, কিবা আছে, বহুত কোৱা, কিন্তু আচলতে কথাটো হ'ল যাৰ হাতত পইচা থাকে সি জানো কয়? তেওঁবিলাকে মানুহে নকয়, যোনবিলাক ছাকচেছ মানুহ সিহঁতে কেতিয়াও নকয়। কিন্তু যাৰ হাতত পইচা নাই, সিহঁতে বেলেগৰ আগত নিজকে ধনী দেখুৱাৰ কাৰণে কয় মোৰ ইমান পইচা, কিবা পইচা। আগতেতো ঠিক আছে, বহুতে কয় তিৰোতাবিলাকে অলপমান কথা কোৱাত বেলেগ কয় বা কিবা, কিন্তু আজিকালিতো তিৰোতা কি কি সকলোৱে নিজৰ শ্ব' অফ। আৰে ভাই ডাইৰেক্ট কথা, আইফোনটো চাবি নেকি? মোৰ BMW গাড়ী, কিবা গাড়ী, ঠিক আছে তই বস্তুখিনি আনিছা, কিন্তু বেলেগে ক'ব দে যে সিয়াৰ হাতত বস্তু আছে, সি এটা আইফোন কিনিছে, চা কিমান ডাঙৰ ছাকচেছ হৈছে। তই থৰি না কৰি ফুৰিবি মই আজি আইফোন কিনিছোঁ, মই বহুত ছাকচেছফুল। আৰু এটা কথা, ছাকচেছফুলৰ কোনো সীমা নাই, মই আগতীয়াকৈ কৈছোঁ। গতিকে নিজৰ বস্তুখিনি কেতিয়াও শ্ব' অফ নকৰিব। আজিকালি শ্ব' অফ
দুনিয়াই হৈ গৈছে কিন্তু যিমান পাৰে এইবিলাকৰ পৰা এভইড কৰক আৰু এইবিলাক নকৰিব আৰু এইবিলাকে হ'ল ছাকচেছফুল মানুহৰ চাইন আৰু যোন সঁচাকৈ ছাকচেছফুল এইবিলাক এই পাঁচটা এনেকুৱা ধৰণৰ কেতিয়াও নকৰে কাৰণ এইবিলাক কৰাৰ কাৰণে টাইমো নাথাকে গতিকে বস্তুখিনি মই আপোনালোকক কিমান বুজাব পাৰিছোঁ বা আপোনালোকে কিমান বুজিছে সেইটো বাৰু আপোনালোকে জানিব কিন্তু মই যিমান পাৰোঁ মই ব্যক্তিগত বা মই দেখি কিনে ৰিচাৰ্চ কৰি যিখিনি পাইছোঁ সেইখিনি কৈছোঁ বাকী আপোনালোকৰ কথা এইবিলাক মানাটো আৰু যদি মানে মোৰ হিচাপত অলপ হ'লেও ইম্প্ৰুভ হ'ব বা মই নিজৰ ক্ষেত্ৰতো কৰিছোঁ গতিকে ভিডিঅ'টো যদি ভাল পাইছে মেছেজটো ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই মটিভেশ্যন পাওঁ আৰু সেইটো মোৰ কাৰণে ছাকচেছফুল যে যিমান ছাবস্ক্ৰাইবাৰ বাঢ়িব তাৰ মানে কি মই ছাকচেছ কৰি আছোঁ কিবা এটা গতিকে লগ পাম আৰু আন এটা ভিডিঅ' তেতিয়ালৈকে বাই বাই থেংক ইউ এইখিনি টাইম দিয়াৰ কাৰণে